হেল্ল' ফ্ৰেণ্ড, আপোনালোকৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি দুবৰি ধাৰাবাহিকখনত অভিনয় কৰি থকা নয়না অৰ্থাৎ প্ৰিয়ংকা শইকীয়াৰ জীৱনী বিষয়ে ক'বলৈ আহিছোঁ। আহকচোন প্ৰিয়ংকা শইকীয়াৰ নজনা কিছু কথা জানো আহক। প্ৰিয়ংকা শইকীয়াৰ নিকনেম অৰ্থাৎ ঘৰত মতা নাম হৈছে মানু। তেওঁৰ প্ৰকৃত নাম হৈছে প্ৰিয়ংকা শইকীয়া। তেওঁৰ ঘৰ হৈছে গুৱাহাটীত। প্ৰিয়ংকা শইকীয়াৰ পৰিয়ালৰ সদস্য 4 জন। মাক, দেউতাক আৰু বায়েক এজনী আছে। বৰ্তমান প্ৰিয়ংকা শইকীয়াৰ বাপেক নাই। প্ৰিয়ংকা শইকীয়াৰ শিক্ষা জীৱনী বিষয়ে ক'বলৈ গ'লে তেওঁ শিক্ষা আৰম্ভ কৰিছিল মডাৰ্ণ ইংলিছ স্কুলত আৰু কলেজীয়া শিক্ষা লাভ কৰিছিল সন্দিকৈ গাৰ্লছ কলেজত। প্ৰিয়ংকা শইকীয়া এজন ভাল নৃত্যশিল্পী আৰু অভিনেত্ৰী। তেওঁ বহুতো গীতত নৃত্য প্ৰদৰ্শন কৰিছে। তেওঁ সত্ৰীয়া নৃত্যও কৰে। তেওঁ দুবৰি ধাৰাবাহিকখনৰ লগতে ৰেঙনি টিভিত সম্প্ৰচাৰিত হৈ থকা ৰজা ৰাণী ধাৰাবাহিকখনতো অভিনয় কৰি আছে। বন্ধু-বান্ধৱীসকল, আজি ভিডিঅ'টো ইমানেই আছিল। ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।